গুড মৰ্নিং এভৰিৱান। আজিৰ ভ্লগটো আৰম্ভ কৰিছোঁ। ৰাতিপুৱা উঠি ভাবিছোঁ গোটেই পাকঘৰ চাগৰ প্ৰথমতে চাফা কৰি লৈছোঁ গা ধোৱাৰ আগতেই, কাৰণ নহ'লে পিছত গা ধুই আকৌ যদি চাফা কৰোঁ আকৌ বহুত ভাগৰ লাগে। আৰু এইবোৰ টেবুল চেবুল চব চাফা কৰি লৈ একদম বিচনাত যিবিলাক কাপোৰ চাপোৰ আছিল ওপৰৰ পৰা আনি লৈছোঁ, চব জাপি লৈছোঁ। তাৰপাছত বাৰ্বিৰ গৰমৰ বন্ধ যিহেতু তাইক মই অকণমান পঢ়িবলৈ দিছোঁ। তাই ধুনীয়াকৈ পঢ়ি আছে, 1ৰ পৰা 100 লিখিব দিছোঁ। আৰু তাইৰ ভোক লাগিছে বুলি কোৱাৰ কাৰণে ভাবিলোঁ অকণমান ৰুটি বনাওঁ। তাই মানে ৰুটি খুব ভাল পায় খাই। শুকান ৰুটি তাইক অলপ মৌ লগাই দিব লাগে বা অলপ দালি অকণমান ছাইডত দি দিলেই হ'ল। তাই খুব ভাল পায়। আৰু ৰুটি চুটি খুৱাই মাইনাক মই অফিচলৈ আহিলোঁ। আৰু এই অফিচত আজি আমাৰ গাঁও সভা আছিল, এখন ছ'চিয়েল অডিটৰ গাঁও সভা। আৰু ছ'চিয়েল অডিটৰ বাইদেউহঁতৰ লগতো অকণমান ফিল্ডত গৈছিলোঁ, সেয়াও অকণমান দেখালোঁ। 2-এটা স্কিম বাইদেউ মোৰ লগত চাব গৈছিল। আৰু অফিচৰ পৰা আহি বাৰ্বিক অলপ লৈ গ'লোঁ কিবা এটা খুৱাবলৈ, তাই খাওঁ বুলি ক'লে। তাৰপাছত আমি চাব গ'লোঁ চিনেমা, ককা আইতাৰ নাতি আৰু হাতী। চিনেমাখন চাই খুবেই ভাল লাগিল, সেইকাৰণে আপোনালোকক অকণমান ক্লিপছ দেখুৱালোঁ, আপোনালোকে চাওক। চিনেমা চাই আহি ৰাতি অকণমান ভাবিলোঁ অফিচৰ কাম কৰোঁ, কিন্তু অফিচৰ কাম কৰাৰ আগতে মই অকণমান ফেচ পেক লগাই ল'লোঁ, কাৰণ দিনটো একদমেই সময় নাই। আৰু দিনত ফেচ পেক লগাই আপুনি কেতিয়াও অফিচ যাব নালাগে, তেতিয়া মুখখন আৰু বেছিহে ছানবাৰ্ণ হয়। তো এনেকৈ মই ৰাতি অলপ ফেচ পেক লগাই লওঁ। আৰু এইটো মোৰ ফেভৰেট ফেচ পেক, হালধি দৈ বেচন আপোনালোকক দেখাইছিলোঁ। তো মুখত লগাই লওঁ তেনেকৈ ধুনীয়াকৈ, আৰু তাৰপিছত মই অফিচৰ কাম কৰি থাকোঁ। ৰাতি প্ৰায় 12টাই বাজিব হ'ল। আৰু মুখ হাত ধুই মই শুই গ'লোঁ ইয়াৰ পাছত। আৰু আজিৰ ভ্লগটো ইয়াতে সামৰণি মাৰিছোঁ। যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু পুনৰ এনেকুৱা ভ্লগ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি থ'ব। আজিলৈ আহিছোঁ তেন্তে, বাই বাই।